নমস্কাৰ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ভিটামিনৰ ওপৰত MCQ। ভিটামিন চিৰ বৈজ্ঞানিক নাম কি? ক থিয়ামিন, খ ৰিব'ফ্লেভিন, গ এস্কৰ্বিক এচিড, ঘ কেলচিফেৰল, ঙ অপৰ কোনোটো নহয়। শুদ্ধ উত্তৰ গ এস্কৰ্বিক এচিড। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি হয়? শুদ্ধ উত্তৰ হৈছে ভিটামিন চি। ভিটামিন B1ৰ বৈজ্ঞানিক নাম কি? শুদ্ধ উত্তৰ হৈছে থিয়ামিন। ভিটামিন B1ৰ অভাৱৰ ফলত কোনটো ৰোগ হয়? ৰিকেটছ, পেলেগ্ৰা, বেৰিবেৰি, স্কাৰ্ভি, ওপৰৰ কোনোটো নহয়। শুদ্ধ উত্তৰ হৈছে বেৰিবেৰি। ভিটামিন ডিৰ বৈজ্ঞানিক নাম কি? ভিটামিন ডিৰ বৈজ্ঞানিক নাম হৈছে গ কেলচিফেৰল। শিশুৰ ক্ষেত্ৰত ৰিকেট আৰু প্ৰাপ্তবয়স্কৰ অস্টিঅ'মালাচিয়া কোনটো ভিটামিনৰ অভাৱৰ ফলত হয়? শুদ্ধ উত্তৰ হৈছে গ ভিটামিন ডি। ভিটামিন B3ৰ বৈজ্ঞানিক নাম কি? শুদ্ধ উত্তৰ হৈছে নিয়াচিন। ভিটামিন B3ৰ অভাৱৰ সৈতে কোনটো স্থিতি সম্পৰ্কিত? শুদ্ধ উত্তৰ হৈছে পেলেগ্ৰা। ভিটামিন ইৰ বৈজ্ঞানিক নাম কি? শুদ্ধ উত্তৰ হৈছে টকোফেৰল। কোনটো ভিটামিনৰ অভাৱৰ ফলত নৱজাতকৰ হিমোলাইটিক ৰক্তহীনতা হ'ব পাৰে? শুদ্ধ উত্তৰ হৈছে ভিটামিন ই। ধন্যবাদ।